আজি মই বনাম তিলেৰে এটা মাছৰ ৰেচিপি আৰু আশা কৰোঁ আপোনালোকে এই ৰেচিপিটো চাই ভাল পাব আৰু তেনেহ'লে আহক আৰম্ভ কৰোঁ। প্ৰথমতে মাছখিনিত হালধি আৰু নিমখ সানি ভালদৰে সানি ল'ম। মছলাৰ পেষ্টটোৰ কাৰণে মই এইখিনি তিল ধুই পেলাই চাফা কৰি শুকাই থোৱা আছিলে এই তিলখিনি, এইখিনিতে মই ভাজি ল'ম। তিলখিনি গোন্ধ এটা অহালৈ মই এইখিনি ৰোষ্ট কৰি ল'ম। ইয়াতে এতিয়া গৰম মছলাখিনিও ৰোষ্ট কৰি ল'ম। মই ইয়াতে আছে ডাঙৰ ইলাচি, সৰু ইলাচি, লং আৰু জাবিত্ৰী আৰু দালচিনি, এইখিনি মই ইয়াতে একেলগে ইয়াতে এয়া মই মগজ কেইটামান একেবাৰে অকণমান মগজো দি লৈছোঁ একেলগে এইখিনি। এতিয়া ইয়াতে সৰু নহৰু এটা দি দিছোঁ। এইটো মই আদাৰ টুকুৰা এটাও ইয়াৰ লগতে ভাজি ল'ম। এটা পিঁয়াজো দি দিছোঁ। এতিয়া ইয়াত তিলখিনি ফুটিবলৈ ধৰিছে। সৰুতে মই নমাই দিছোঁ কাৰণ বেছি ফুটি গ'লে আৰু অলপ তিতা হৈ যাব, সেইকাৰণে এয়া ফুটি উঠিছে। ঠাণ্ডা হ'বলৈ থৈ দিলোঁ। ঠাণ্ডা হোৱাৰ পিছতেই মই এইখিনি পেষ্ট বনাই ল'ম। এয়া কেৰাহীত তেল গৰম হোৱাৰ পিছত ভালদৰে গৰম হোৱাৰ পিছত মাছখিনি ফ্ৰাই কৰি ল'ম। এতিয়া মাছখিনি গোটেইখিনি মোৰ মাছ ফ্ৰাই হৈ গ'ল। এতিয়া এই বিলাহীটো মই পুৰি ল'ম। এইখিনি এতিয়া ঠাণ্ডা হৈ গৈছে। এতিয়া মই এইখিনি পেষ্ট বনাই ল'ম। এইখিনি মই অকণমান পানীৰে পেষ্ট এটা বনাই ল'লোঁ। এতিয়া মাছ ভজা তেলখিনিতেই শুকান জলকীয়া দুটা দি দিছোঁ। অকণমান পাঁচফোৰণ দি দিছোঁ। এতিয়া ইয়াতে মছলাৰ পেষ্টখিনি দি দিছোঁ। ভালদৰে ভাজি ল'ম আৰু মছলাৰ পৰা তেলখিনি ওলোৱাই নোযোৱালৈ মই অকণমান ফ্ৰাই কৰি ল'ম। এতিয়া ইয়াতে অকণমান হালধি দি দিছোঁ, সোৱাদ অনুসৰি নিমখ, ধনিয়াৰ পাউডাৰ 2 চামুচ দিছোঁ, জিৰা পাউডাৰ 1 চামুচ, ৰেড চিলি পাউডাৰ 1 চামুচ। এইখিনি এতিয়া ভালদৰে ভাজি ল'ম। শুকাই গৈছে। ইয়াতে অকণমান পানী দি দিম। এতিয়া পানী অকণমান দি দিছোঁ। এতিয়া এই পুৰা বিলাহীটো মই মিক্সিত পেষ্ট বনাই ল'ম। তেল ওলাই আহিছে মছলাখিনিৰ পৰা আৰু তাৰমানে মছলাখিনি ভাজা গৈছে, ধুনীয়াকৈ তেলটো ওলাই আহিছে, কালাৰটো খুবেই ধুনীয়া হৈ উঠিছে। মই ইয়াতে টমেটো পেষ্টখিনি দি দিম, বিলাহীৰ পেষ্টটো মাছখিনি দি দিছোঁ। মই পানী দি উতলিবলৈ দিম। বেছি পানী দিয়া নাই, অকণমান পানী দি সেইখিনি উতলিলে নমাই থৈ দিম। তিলটো ভাজি দিয়াৰ বাবে ইয়াৰে টেষ্টটো খুবেই সুকীয়া হয়। এতিয়া ইয়াতে জালুকৰ গুড়া অলপ দি দিছোঁ। এয়া মাছৰ আঞ্জাখন ৰেডি হৈ গ'ল। ইয়াতে এতিয়া জলকীয়া দি দিছোঁ ফালি পেলাই। এয়া তিলেৰে বনোৱা লোকেল ফিছ ৰেডি হৈ গ'ল। খুবেই টেষ্টি, হেল্ডি হয়। আপোনালোকে নিজৰ ঘৰত এবাৰ ট্ৰাই কৰি চাব আৰু ৰেচিপিটো যদি ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।